everyone. ৰাতিপুৱাই তলতে এতিয়া ৰাতিপুৱা হৈছে 3 হৈছে 5টা বাজি গৈছে আৰু ৰাতিপুৱাই এতিয়া কেনে ব্লগ বনাইছে আপোনাক কম আমি এফালে যাম এতিয়া ওলাই মেলি ৰেডি মানে নগাঁও যাম এতিয়া ৰাতিপুৱা মানে চাই থাকক ভিডিঅ'টো everyone কালি আমি গৈছিলোঁ নগাঁও আৰু মানে কি মই ভিডিঅ'টো লেট হ'ল কৰা স্টাৰ্ট কৰা মানে কালি মই যাবলৈ হোৱা সময়ত ফটককৈ আপোনাৰ স্টাৰ্ট কৰিছোঁ ভিডিঅ'টো কিন্তু ৰেকৰ্ড কৰিবলৈ থাকি গ'ল আৰু মই আজি কৈছোঁ নগাঁও গৈছিলোঁ কালি ভিডিঅ'টো মানে ৰেকৰ্ড কৰিছোঁ আজি আৰু মানে মই অকল জইন কৰি দিছোঁ আৰু মানে কালি ভালকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰা নহ'ল মানে কালি কি হ'ল মানে মই দেৰি হৈছে যাবলৈ লেট হৈ গৈছে আৰু মানে আমিতো ৰাতিপুৱা গৈছিলোঁ ভিডিঅ'টো আপোনালোকে দেখিছোঁ চাগে ৰাতিপুৱা গৈছোঁ কাৰণে ইয়াতে হ'ল তাতে আমি সকলো কাৰণ যোৰহাটৰ পৰা নগাঁও বহুত দূৰ হয় গতিকে আমি সকলো ওলাইছোঁ বাছ ধৰিছে বাছ এখন ধৰিছে আৰু তাত আমাৰ চুকৰ মানুহৰ পৰা গৈছে আৰু বেলেগ চুকৰো গৈছে গতিকে সকলো মিলি গৈছোঁ আৰু ভাল লাগিলে গৈ পেলাই আৰু আমি কি দেখিছোঁ আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ মই এতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকা এতিয়া আজি ভিডিঅ'টো পুৰা ধামাকা হৈ আছে ভিডিঅ'টো শেষলৈকে চাই থাকক তাতে লেটছ গো এয়া আমি এতিয়া গৈ আছোঁ ইমান নিয়ৰ দেখিছে কাৰণ ৰাতিপুৱা মানে পোহৰ হৈছে লাহে লাহে দেখুৱাই দিওঁ যাওঁতে হাতী দেখিলোঁ ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ কিমান পাৰিছে দেখিছে নাজানো দেই এয়া আহি পালেহি মানুহবিলাকে চাকি বাতি কিনিছে আমি গৈ আছোঁ আকাশী গংগালৈ মানে সাগৰ নিচিনা ডাঙৰ পুখুৰী এটা আছে সেইটো আমি চাবলৈ গৈ আছোঁ আপোনালোককো দেখুৱাম অলপচোন চাওঁ এয়া বহুত ডাঙৰ হয় দেখিছেনে এতিয়া আমি বৰদোৱাৰ পৰা মৃত্যুঞ্জয় মন্দিৰলৈ আহিছোঁ ইমান ধুনীয়া দেখিছোঁ আৰু বহুত ডাঙৰ হয়